মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিঘাত বহুপদ পাঠটো আলোচনা কৰিম। ইয়াত মই 2.2 প্ৰথম উদাহৰণটো লৈছোঁ। ইয়াত দিয়া আছে x² - 2x - 8। ইয়াত x² - 2x - 8 এইটো এটা দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদ আৰু সমীকৰণৰ পাৰ্থক্য কি? এতিয়া যদি মই এনেদৰে লিখোঁ 2x² - 2x - 8 = 0, এইটো এটা হ'ব সমীকৰণ আৰু এইটো দ্বিঘাত সমীকৰণ। ইয়াৰ উচ্চতম সূচক 2, গতিকে এইটো এটা দ্বিঘাত সমীকৰণ আৰু এটা দ্বিঘাত বহুপদ। এতিয়া দ্বিঘাত বহুপদৰ দুটা শূন্য থাকে আৰু যদি আমি এই ক্ষেত্ৰত ক'ব যাওঁ এইটোত ইয়াত দুটা মূল থাকিব। এতিয়া আমি ধৰি ল'লো এইটো px হ'ব x² - 2x - 8। এতিয়া x ৰ ঠাইত কি বহুৱালে শূন্য হ'ব, সেইটো হ'ব এই দ্বিঘাত বহুপদটোৰ শূন্য। ধৰি ল'লো x ৰ ঠাইত মই 1 বহুৱালো, গতিকে এইটো হ'ব 1² - 2 পূৰণ 1 - 8, গতিকে 1 - 2 - 8, গতিকে এইটো হ'ব 1 - 8 - 2 - 10, গতিকে এইটো -9। গতিকে 1 বহুৱাৰ পিছত এইটো -9 পোৱা গৈছে, গতিকে 1টো এটা ইয়াৰ শূন্য নহয়। আমি ইয়াত অন্য ব্যৱহাৰ কৰি চাব পাৰোঁ। ধৰি ল'লো মই ইয়াতে -2 দিলোঁ, গতিকে ইয়াতে হ'ব x ৰ ঠাইত -2 বহুৱাই যাব লাগিব। -2² - 2 পূৰণ -2 - 8, -2² মানে +4, 2 দুগুণ 4, -4 - 8, গতিকে ইয়াত হ'ব 8 - 8 টোটেল 0। গতিকে -2 বহুৱাৰ পিছত আমি শূন্য পাইছোঁ, গতিকে -2 এই বহুপদটোৰ এটা শূন্য। কিন্তু এনেদৰে কৰিলে বহুত সময় যায়, গতিকে সময় ৰাহি হ'বৰ কাৰণে আমি কি কৰিম, ইয়াত উৎপাদক বিশ্লেষণ কৰিম। এতিয়া কি কৰিম চাবা, x² - 2x - 8 এই শেষৰ সংখ্যাটো চোৱা। শেষৰ সংখ্যাটোত কি আছে 8। এনে দুটা সংখ্যা উলিয়াব লাগে যি দুটা পূৰণ কৰিলে 8 পোৱা যায়, আৰু 8ৰ আগত আছে বিয়োগ চিহ্ন, গতিকে বিয়োগ কৰিলে পাব লাগিব 2। এতিয়া 4 দুগুণ 8 আৰু 4 পৰা 2 বিয়োগ কৰিলে 2 পোৱা যায়, কিন্তু ইয়াত -2 আছে, গতিকে এইটো পাম +2। সেইকাৰণে কি হ'ব, 4ত মাইনাছ দি 2ত প্লাছ দি দিলে হ'ল। গতিকে ইয়াক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ, এটা হ'ব x - 4, এটা হ'ব x + 2। এইটো হ'ব ইয়াৰ উৎপাদক বিশ্লেষণ। গতিকে আমি ইয়াক এনেদৰে লিখিব পাৰোঁ x - 4 আৰু x + 2। এতিয়া ধৰি লোৱা হ'ল এইখিনি 0, ধৰা হ'ল x - 4 পূৰণ x + 2 = 0। যদি দুটা ৰাশি পূৰণ কৰিলে 0 হয়, তাৰ যিকোনো এটা 0 হ'ব। গতিকে x - 4 = 0 হ'ব পাৰে বা x + 2 = 0 হ'ব পাৰে। যদি x - 4 0 হয়, x ৰ মান হ'ব +4 আৰু ইয়াত x ৰ মান হ'ব +2, মই যদি ইয়াত লিখোঁ, এইটো লিখিম -2। গতিকে ইয়াৰ শূন্য দুটা হ'ল +4 আৰু এটা আনটো হ'ল -2। গতিকে আমি ইয়াত ক'ব পাৰোঁ এতেকে আলফাক আমি শূন্য এটা ধৰি লোৱা হয়, ঠিক তেনেধৰণে বিটা হ'ব -2। এতিয়া আমি এই দুটা শূন্য আলফা, বিটা আৰু ইয়াৰ সহগবোৰৰ মাজত সম্পৰ্ক নিৰ্ণয় কৰিব লাগে। এতিয়া x² - 2x - 8 ইয়াত সহগবোৰ হ'ল a ৰ মান হ'ল 1, b ৰ মান হ'ল -2 আৰু c ৰ মান -8। গতিকে এই তিনিটা সংখ্যা মানে a, b, c আৰু আলফা, বিটা, আলফাৰ মান আমি কিমান পাইছিলোঁ, এতিয়া 4 আৰু এটা বিটা পাইছিলোঁ -2, মানে 4 আৰু -2 এই দুটা সংখ্যা আৰু এই তিনিটা সংখ্যাৰ মাজত সম্পৰ্ক নিৰ্ণয় কৰিব লাগে। কেনেদৰে কৰিম চাবা। এতিয়া আমি আলফা + বিটা নিৰ্ণয় কৰিম। এতিয়া আলফা প্লাছ বিটা কিমান হ'ব? আলফাৰ মান আমি পাইছোঁ 4 আৰু বিটাৰ মান পাইছোঁ -2, গতিকে 4 - 2 এইটো হ'ল 2, আৰু এইটো নিৰ্ণয় কৰিম -by। তোমালোকে এইটো মনত ৰাখিবা, -by নিৰ্ণয় কৰিব লাগিব। আচ্ছা, গতিকে বিৰ মান হ'ল ইয়াত, বিৰ মান এইটো -2, এইটো হ'ল b, xৰ সহগটো হ'ল xৰ কাষত যিটো পূৰণ হৈ আছে সেইটোৱে হ'ল b, গতিকে ইয়াত b হ'ল -2,
গতিকে বিৰ মান -2 আৰু a যেটো মানে x স্কয়াৰৰ হওক গতিকে 1 গতিকে 2 মাইনাস মাইনাস প্লাস 2/1 মানে এর উত্তর 2 এতিয়া আলফা প্লাস বিটাৰ মান 2 ওলাইছে ঠিক তেনেধৰণে -b/a এটো 2 এ ওলাইছে গতিকে আমি কি ক'ব পাৰো আলফা প্লাস বিটা আৰু -b/a সমান এতিয়া আলফা আৰু বিটা হল শূন্য দুটাৰ যোগফল গতিকে আমি এনেদৰে লিখিব পাৰো শূন্য দুটাৰ যোগফল এটো সমান হ'ব -b -b হল আমি যেটো আমি এটা সমীকৰণ যদি আমি এটা বহুপদ লওঁ ধৰি ললো ax² + bx + c ইয়াত b হল x ৰ সহগ আৰু a কোৱা হয় x স্কয়াৰৰ সহগ a হল a টো হল x স্কয়াৰৰ সহগ আৰু b হল x ৰ সহগ আৰু c টো হল ধ্ৰুবক পদ গতিকে ইয়াত আমি এনেদৰে লিখিম -b হল x ৰ সহগ আৰু ইয়াত a পাইছো এর ঠাইত লিখি মই x স্কয়াৰৰ সহগ এতিয়া আনটো পূৰণ নিৰ্ণয় কৰিম আলফা পূৰণ বিটা ইয়াত আলফা মানে 4 আৰু বিটা মানে -2 গতিকে 4 আৰু 2 পূৰণ কৰিলে 8 গতিকে প্লাস মাইনাস মাইনাস এতিয়া আমি নিৰ্ণয় কৰিম c/a গতিকে c ৰ মান যেটো ধ্ৰুবক পদ -8 আৰু a মানে যেটো x স্কয়াৰৰ কাষত আছে এটো হল 1 গতিকে এটোৰ উত্তৰ -8 এই দুটা সমান হৈছে তাৰ মানে আলফা পূৰণ বিটা আৰু c/a সমান হৈছে গতিকে লিখিম আলফা পূৰণ বিটা আৰু c/a দুটা সমান তে আলফা আৰু বিটা মাজত পূৰণ আছে গতিকে কি লিখিম শূন্য দুটাৰ পূৰণফল c মানে ধ্ৰুবক পদ কনস্ট্যান্ট টার্ম গতিকে ধ্ৰুবক পদ আৰু a মানে হল x স্কয়াৰৰ সহগ গতিকে আমি এই দুটা সম্পৰ্ক নিৰ্ণয় কৰিব লাগে এই গণিত কেইটাত